Hello dear students, welcome back to my YouTube channel SK online platform. So মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত মই তোমালোকৰ ক্লাছ 5ৰ চেপ্টাৰ 2 অনুশীলনী 2ৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। ইয়াৰ আগতে ক'ব বিচাৰিছোঁ, তোমালোকে যদি মোৰ এইটো চেনেলত পোনপ্ৰথমবাৰ ভিজিট কৰিছা, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল বাটনটো অল কৰি ৰাখিবা। সো বলা তেনেহ'লে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চেপ্টাৰ 2ত আছে স্বাভাৱিক সংখ্যা। আমি কুৱেশ্যনসমূহ ডিছকাশ্যন কৰাৰ আগতে জানিব লাগিব স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা কাক বোলে। সো আমি লিখি লৈছোঁ, স্বাভাৱিক সংখ্যা গণনা কৰিবলৈ বা হিচাপ নিকাচ কৰিবলৈ আমি যিবোৰ সংখ্যা ব্যৱহাৰ কৰোঁ তাক স্বাভাৱিক সংখ্যা বোলা হয়। যেনে 1 2 3 4 5 ... আৰু মানে অসীমলৈ বহুত আছে। স্বাভাৱিক সংখ্যাৰ কোনো সীমা নাই। আমি দৈনন্দিন জীৱনত হিচাপ নিকাচ কৰিবলৈ যিবিলাক সংখ্যা ব্যৱহাৰ কৰোঁ তাকে স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। আৰু স্বাভাৱিক সংখ্যা সদায় 1ৰ পৰা আৰম্ভ হয়। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1। আৰু স্বাভাৱিক সংখ্যাৰ কেতিয়াও সীমা নাথাকে। এতিয়া আমি জানিম পূৰ্ণ সংখ্যা কাক বোলে। পূৰ্ণ সংখ্যা শূন্যকে ধৰি আটাইবোৰ স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বুলি কোৱা হয়। যেনে 0 1 2 3 4 ... আমাৰ যিখিনি স্বাভাৱিক সংখ্যা আছে তাৰ লগত কেৱল শূন্যটো যোগ কৰিলে কি হ'ব, পূৰ্ণ সংখ্যা হৈ যাব। স্বাভাৱিক সংখ্যাৰ লগত শূন্যক ধৰি আটাইবোৰ সংখ্যাক কি বুলি কোৱা হয়, পূৰ্ণ সংখ্যা বুলি কোৱা হয়। আৰু পূৰ্ণ সংখ্যা সদায় 0ৰ পৰা আৰম্ভ হয়। আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে 0। আৰু পূৰ্ণ সংখ্যাৰো কোনো সীমা নাথাকে। এতিয়া আমি আলোচনা কৰিম অনুশীলনী 2ৰ প্ৰশ্নোত্তৰসমূহ। অনুশীলনী 2ত আমাক দিয়া আছে যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ যোগফলটো এটা স্বাভাৱিক সংখ্যা। এই বিধিটোৰ নাম কি? এই বিধিটোৰ নাম কি হ'ব? বিধিটোৰ নাম হ'ব আবদ্ধ বিধি। যেনে 1 এটা স্বাভাৱিক সংখ্যা, 2 এটা স্বাভাৱিক সংখ্যা, যোগ কৰিলে কিমান হ'ব? 3। 3টো এটা কি স্বাভাৱিক সংখ্যা। এইটোৱে কৈছে। আৰু এই বিধিটোৰ নাম হ'ব আবদ্ধ বিধি। বিধিটোৰ নাম আবদ্ধ বিধি। এইটো 1ৰ 1 হয়। 2 নম্বৰটো আমাক দিছে স্বাভাৱিক সংখ্যা কিমান আছে। অলপ আগতে আমি জানিছোঁ কি স্বাভাৱিক সংখ্যাৰ কোনো সীমা নাই। গতিকে কি হ'ব, এইটো সীমিত হ'ব। সীমিত নহয়, অসীম হ'ব। অসীম মানে কোনো সীমা নাই। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি? অলপ আগতে আমি এইটো ডিছকাশ্যন কৰিছোঁ, কি হৈছিল? আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কিমান হ'ব? 1। যিহেতু স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয়, ইয়াৰ উত্তৰ হ'ব 1। আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি? আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি কৈছিলোঁ মই? 0। ইয়াৰ উত্তৰ হ'ব 0। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 2। দিয়া আছে যদি a b c যিকোনো তিনিটা স্বাভাৱিক সংখ্যা হয় তেন্তে তলৰ বিধিবোৰৰ নাম লিখা। নাম্বাৰ 1, a + b এটা স্বাভাৱিক সংখ্যা। আৰু এই বিধিটোৰ নাম লিখিব দিছে। বিধিটোৰ নাম কি হ'ব? যোগৰ আবদ্ধ বিধি। যেহেতু যোগ আছে, যোগৰ আবদ্ধ বিধি হ'ব। 2 নম্বৰটো হ'ব a × b এটা স্বাভাৱিক সংখ্যা। এইটো যিহেতু পূৰণ আছে, এইটো হ'ব পূৰণৰ আবদ্ধ বিধি। আবদ্ধ বিধি। 3 নম্বৰটো a + b = b + a। এইটো কি হ'ব? যোগৰ ক্ৰম বিনিময় বিধি। চোৱা, a ঠাইত b আহিছে আৰু b ঠাইত a আহিছে। এইটো হ'ব ক্ৰম বিনিময় বিধি, মানে জাগাটো চেঞ্জ কৰিছে। 4 নম্বৰটো চোৱা, a × b = b × a। এইটো জাগা চেঞ্জ কৰিছে, ক্ৰম বিনিময় বিধি। এইটো পূৰণৰ ক্ৰম বিনিময় বিধি। পূৰণৰ ক্ৰম বিনিময় বিধি। বিনিময় বিধি। 5 নম্বৰটো চোৱা, a + b + c = a + b + c। এইটো হ'ব যোগৰ সন্মিলন বিধি। যোগৰ
সন্মিলন বিধি a into b into c equal to a into b into c এটো হ'ব পুৰণৰ সন্মিলন বিধি পুৰণৰ সন্মিলন বিধি যেটো কমা কমা দিছে ওপৰত আছে এটোই হ'ব সন্মিলন বিধি 7 নম্বৰটো চোৱা a into b plus c equal to a into b plus a into c এটো হ'ব বিতৰণ বিধি আটম চোৱা a into 1 equal to a equal to 1 into a এটো হ'ব 1 ৰ ধৰ্ম 9 নম্বৰটো চোৱা a into 0 equal to 0 equal to a into a এটো হ'ব শূন্যৰ ধৰ্ম এতিয়া আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 3 দিয়া আছে 1 নম্বৰ সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা ইয়াক আমাক লিখিব দিছে শুদ্ধ নে অশুদ্ধ সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা এটো কি হ'ব শুদ্ধ হ'ব কিয় সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাৰ ভিতৰত ধৰা হয় 2 নম্বৰটো চোৱা সকলো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা নহয় কিয় 0 টো এটা পূৰ্ণ সংখ্যা হয় কিন্তু স্বাভাৱিক সংখ্যা কেতিয়াও নহয় কোৱেশ্চন নম্বৰ 3 আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা 0 এটো কি হ'ব অশুদ্ধ হ'ব আমি জানো যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি 1 আৰু 0 টো কি পূৰ্ণ সংখ্যা কোৱেশ্চন নম্বৰ 4 a f b c যিকোনো তিনিটা স্বাভাৱিক সংখ্যা হলে a into b plus c equal to a into b plus a into c বিধিটোৰ নাম সন্মিলন বিধি এটো কি হ'ব অসত্য হ'ব কিয় এই বিধিটো হ'ব বিতৰণ বিধি 5 নম্বৰটো হ'ল a b যিকোনো দুটা পূৰ্ণ সংখ্যা হলে a into b equal to b into a এই বিধিটো কি হ'ব সন্মিলন বিধি কিন্তু এটো কি হ'ব সত্য হ'ব 6 নম্বৰটো চোৱা a into 256 equal to কিমান হ'ব 1 ৰ লগত আমি যেটো পূৰণ কৰিম সেই সংখ্যাটো হ'ব 1 ৰ লগত 256 পূৰণ কৰিলে 256 হ'ব এটো কি হ'ব সত্য 7 নম্বৰটো হ'ল 0 পূৰণ 789 equal to কিমান হ'ব 0 ৰ লগত 789 পূৰণ কৰিলে কিমান হ'ব 0 হ'ব 0 ৰ লগত যি সংখ্যা পূৰণ কৰিম আমি 0 পাম গতিকে এটো কি হ'ব অশুদ্ধ হ'ব 99 plus 0 equal to 0 আমি 99 ৰ লগত যদি 0 যোগ কৰো কিমান পাম 99 পাম কিন্তু ইয়াত দিছে 0 গতিকে এটো কি হ'ব অসত্য হ'ব a b যিকোনো দুটা স্বাভাৱিক সংখ্যা হলে a plus b equal to b plus a এটো কি হ'ব অসত্য হ'ব কাৰণ not equal to আছে not equal to হ'ব নোৱাৰে 10 নম্বৰটো চোৱা স্বাভাৱিক সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে সন্মিলন বিধি মানি চলে এটো কি হ'ব অসত্য হ'ব কিয় স্বাভাৱিক সংখ্যাবোৰে যোগ আৰু পূৰণ প্ৰক্ৰিয়া সাপেক্ষে সন্মিলন বিধি মানি চলে আৰু বিয়োগ আৰু হৰণ প্ৰক্ৰিয়া সাপেক্ষে সন্মিলন বিধি মানি নচলে যদি ইয়াত চলে দিছে গতিকে কি হ'ব অসত্য হ'ব এতিয়া আহো কোৱেশ্চন নম্বৰ 4 a into 1 এর লগত আমি 1 পূৰণ কৰিলে কি হ'ব a হ'ব 17 পূৰণ ডেশ ইকুয়াল টু 17 17 ৰ লগত কি পূৰণ কৰিলে 17 পাম 1 17 গুণ 17 25 যোগ ডেশ 25 কিমান 25 ৰ লগত কি যোগ কৰিলে আমি 25 পাম 0 ডেশ পূৰণ 77 ইকুয়াল টু 0 আমি 77 ৰ লগত কি পূৰণ কৰিলে 0 পাম 0 10 into 20 plus 30 এটো কি হ'ব a into b plus c ইয়াত চোৱা কি আছে a into b a into c তেনে আমাক কি লাগিব a ইয়াত কি নাই 10 ইয়াত কি হ'ব 10 6 নম্বৰটো চোৱা
5 + 7 + 9 = 5 + 7 ইয়াত কি আছে চোৱা 5 আছে 7 আছে কি নাই 9 নাই আমাৰ ইয়াত হ'ব 9 শূন্যৰ লগত 50 পূৰণ কৰিলে কি হ'ব 0 হ'ব 25 * 15 ইফালে চোৱা 25 আছে ইফালে 25 আছে কি নাই আমাক সমান কৰিবলৈ আমাক লাগিব 15 9 নম্বৰটো চোৱা 15 + 25 + 15 equal into dash equal to 15 into 10 plus 25 into 10 plus 35 into 10 ইফালে চোৱা কি আছে আমাক ইয়াতো 10 আছে ইয়াতো 10 আছে ইয়াতো 10 আছে তেনেহলে আমাৰ ইফালে কি নাই 15 15 আছে 25 25 আছে আৰু 15 15 আছে ইয়াত কি নাই 10 নাই আমাৰ ইয়াত 10 হ'ব আৰু এইটো হ'ব কিমান 15 হ'ব এটো ভুল হৈ আছে এটো 15 হ'ব Question number 10 93 যোগ 17 পূৰণ 65 ইফালে চোৱা কি আছে 93 পূৰণ 65 যোগ 17 তেনেহলে আমাৰ কি নাই আকৌ 65 লাগিব এটা 65 এটো হ'ল ইয়াৰ উত্তৰ সমৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰো ভিডিওটো নিশ্চয় ভালকৈ বুজি পাইছা আৰু ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিলৈ ধন্যবাদ